हेलो गाइस, আজি শুকান মাছ দি কচু থুৰি বনাম। সো এতিয়া কচু থুৰিবোৰ ভালকৈ বাছি লম। কচু থুৰিখিনি বাছা হৈ গ'ল, এতিয়া ভালকৈ ধুই লম। কচুখিনি মোৰ ভালকৈ ধোৱা হৈ গ'ল। এতিয়া মই এটা বাটিত কুহুমীয়া গৰম পানী লৈছোঁ। তাতে শুকান মাছ কেইটা অলপ সময় তিয়াই থৈ দিম। শুকান মাছ একচুৱেলি ঘৰতে বনোৱা হ'লে বেছি ভাল হয়। এইটো যিহেতু মই বজাৰৰ পৰা কিনি আনিছোঁ, সেইকাৰণে কুহুমীয়া গৰম পানীত তিয়াই থৈ দিম অলপ সময়। ইয়াতে মই শুকান মাছ দুই ধৰণৰ ব্যৱহাৰ কৰিছোঁ, সৰু আৰু ডাঙৰ। কচু থুৰিত দিবৰ কাৰণে কেঁচা মছলা ল'লোঁ, জলকীয়া, নহৰু, জালুক, আদা, বাছ এতিয়া এইকেইটাক ভালকৈ মিক্সাৰত গুড়ি কৰি ল'ম। কেঁচা মছলাখিনি মোৰ গুড়ি কৰা হৈ গ'ল। এতিয়া পিঁয়াজ এটা লৈছোঁ, পিঁয়াজটো সৰু সৰুকৈ চিকা কৰি কাটি ল'ম। কুহুমীয়া গৰম পানীত তিয়াই থৈ দিয়া শুকান মাছখিনি আকৌ এবাৰ ঠাণ্ডা পানীৰে ভালকৈ ধুই ল'ম। যদি ঘৰতে শুকোৱা শুকান মাছ হ'ল হয়, ধোৱাৰ প্ৰয়োজন নাথাকিল হয়। যিহেতু বজাৰৰ পৰা কিনি আনিছোঁ, সেইকাৰণে বাৰে বাৰে ভালকৈ ধুবলগীয়া হৈছে। মাছখিনি মোৰ ভালকৈ ধোৱা হৈ গ'ল। এতিয়া কেৰাহী এটা লৈছোঁ, তাতে অলপমান তেল দি মাছখিনি অলপ ভাজি ল'ম। এতিয়া মাছত অলপ নিমখ দিছোঁ, তাৰপিছত অলপমান আৰু ভাজি ল'ম। মোৰ মাছখিনি ভাজা হৈ গ'ল। এতিয়া আকৌ অলপ তেল ঢালি ল'লোঁ কেৰাহীত, যিহেতু কচুখিনি ভাজিব লাগিব। তেলখিনি যিহেতু গৰম হৈ গৈছে, এতিয়া কাটি থোৱা পিঁয়াজকেইটা প্ৰথমতে দিলোঁ। পিঁয়াজখিনি অলপ ভাজি ল'লোঁ। এতিয়া কচু থুৰিখিনিও ভাজিবলৈ আৰম্ভ কৰিম। কচু থুৰিখিনি অলপ ভালকৈ লৰাই দিম। এতিয়া তাৰপিছত ঢাকনিৰে ঢাকি থৈ দিম অলপ সময়। হালধি গুড়ি অলপ দিলোঁ, তাৰপিছত অলপ নিমখ দিলোঁ। এতিয়া পিচি থৈ দিয়া কেঁচা মছলা গুড়িখিনি দিলোঁ। তাৰপিছত অলপ জলকীয়াৰ গুড়ি দিলোঁ। এতিয়া ভালদৰে লৰাই দিম। পানী অলপ ঢালি দিলোঁ। তাৰপিছত ভাজি থৈ দিয়া শুকান মাছখিনি দি দিম। কচুত দিবৰ কাৰণে বিলাহী দুটা চিকা চিকাকৈ কাটি লৈছোঁ। তাৰপিছত কচুত দি দিম।
চ' মোৰ কচু থুৰিখিনি বনোৱা হৈ গ'ল। এতিয়া গেছৰ পৰা কেৰাহীটো আঁতৰাই দিওঁ। চ' কচুখিনি মই বাতিত ধুনীয়াকৈ ওলাই ল'লোঁ। দেখিবলৈ কিন্তু বৰ ধুনীয়া হৈছে। চ' আপোনালোকে এনেকৈ বনাই খাই চাব কেতিয়াবা। চ' গাইজ আজিৰ কাৰণে এইখিনিতে বিদায় ল'লোঁ। ধন্যবাদ।